নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ ভূপতিসভ্লগলৈ মই ভূপতি আজি বিশ্বকৰ্মা পূজা সকলোকে বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা থাকিল বিশ্বকৰ্মা পূজা উপলক্ষে আজি মোৰ বাহন কেইখন ধুব লাগিব এইখন হৈছে বাইকখন আৰু এইফালে আছে চাইকেলখনৰ অৱস্থা নাই বহু দিন হ'ল চাইকেল মানে চলোৱা নাখায় তো আজি প্ৰথমতে ধুৱাই লওঁ ধুনীয়াকৈ It's not a game, it's a rich thing. আমাৰ গাড়ীখন ধোৱা হ'লহি এতিয়া আমি ধুনীয়াকৈ ছাতি বন্তি জ্বলাই কিনে আমি বিশ্বকৰ্মাৰ ওচৰত আমি সেয়াটো ল'ম কোনো ধুনীয়াকৈ গাড়ীখন চাফা কৰি ল'লোঁ ব'লা এতিয়া পূজাটো আমি আৰম্ভ কৰোঁ বিশ্বকৰ্মাক চিন্তি হৰিব আজি বৰ্তমান গাড়ীখনক আমি মালা পিন্ধাই আছোঁ যাতে আন আন বছৰৰ দৰে এইবিলাক ধুনীয়াকৈ আমি গাড়ীখন চলাই থাকিব পাৰোঁ তো তাৰে কামনাৰে এতিয়া গাড়ীখন আমি ষ্টাৰ্ট কৰিম মোৰ এই আপাচি বাইকখন লোৱা ইতিমধ্যে 2 বছৰ হৈ গ'লহি 2 বছৰ সম্পূৰ্ণ কৰিলে আপাচি 204V গাড়ীখন ধুনীয়া হয় ভালে লাগে চলাই চাউণ্ডটো মজা লাগে মোৰ বিশেষকৈ বৰ্তমান গৈ আছোঁ ওচৰতে থকা আমাৰ ঘৰত প্ৰসাদ খাবলৈ মাতিছে মানে কি আছে আমুনু কি কৰা মাইক কি কৰা আমুনু ফালে প্ৰসাদ খাবলৈ আহিছোঁ মা আমাৰ এইফালে আছে বাইদেউ ফটো তোলা নাই তো ভিডিঅ তোলে হেৰি কৰিলে আৰু ৰাও উঠো উঠি আছে ৰাও উঠি আছে বৰ্তমান মই আছোঁ পাতিলাদাহা বজাৰত আৰু বজাৰত আহি দেখাবলৈ বিৰাট বেয়া পৰিস্থিতি মানে পুৰা ৰাস্তাটোৰ ওপৰেৰে পানী পাৰ হৈ আছে একেবাৰে বেয়া অৱস্থা ৰাস্তাটো ভাঙি গৈছে একেবাৰে মাজত তো কোনফালে গাঁত আছে কোনফালে কি আছে ধৰিব নোৱাৰি তো যাতায়াত কৰিবলৈ বহুত অসুবিধা হৈ আছে মানে আহিছোঁ দাদা এজনৰ মানে দোকানত প্ৰসাদ খাবলৈ মাতিছে তো বিশ্বকৰ্মা পূজা উপলক্ষে ইয়াতে ধুনীয়াকৈ আমি প্ৰসাদ খাম বানপানীৰ মাজত মানে